নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই প্ৰণালীয়ে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি সুন্দৰ ৰেচিপি ভিডিঅ' আৰু বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি বনাম মিছা মাছ মলাই কাৰী আৰু তাৰ কাৰণে এয়া মিছা মাছ লৈছোঁ। বহুত বেছিও নাই লোৱা, আমি মানুহ যিহেতু কম সেইকাৰণে এইকেইটাই লৈছোঁ। এতিয়া এই মাছখিনি অকণমান পানী দি মই বইল কৰি ল'ম। অকণমান টাইমৰ কাৰণে বইল কৰিম যিহেতু মিছা মাছৰ বাকলিটো অকণমান গুচাবলৈ দিগদাৰ হয়, সেইকাৰণে বইল কৰি ল'লে সুবিধা হয়। আৰু আপোনালোকে ইচ্ছা কৰিলে গৰম পানীও দিব পাৰে, মই বইল কৰিম। অলপ টাইম বইল কৰাৰ পাছতে মাছখিনি দেখিছেনে কালাৰটো চেঞ্জ হৈছে আৰু ইমান সময়তে ৰাখি দিব লাগে। এতিয়া আমি পানীৰ পৰা উঠালোঁ আৰু এতিয়া মায়ে বাকলিবোৰ এৰুৱাই দিছে। সকলোখিনি মাছৰে বাকলি এৰুৱাই দিয়া হৈ গ'ল আৰু এতিয়া এইখিনি ভাজি লওঁ। এতিয়া এখন কেৰাহী পাতিছোঁ আৰু কেৰাহীখন দেখিছেনে অকণমান ক'লা হয়। কেৰাহীখন লেতেৰা নহয়, এইখন কেৰাহীত ভাজিবলৈ সহজ হয়, ভাল হয়, সেইকাৰণে এখন কেৰাহী পাতিছোঁ আৰু এতিয়া তেল গৰম হোৱাৰ লগে লগে বাকলি গুচাই লোৱা গোটেইখিনি মাছ মই দি দিছোঁ আৰু আপোনালোকে লাহেকৈ দিব। মিছা মাছ যিহেতু ফুটে আৰু অকণমান নিমখ হালধি প্ৰয়োজন অনুসৰি নিমখ হালধি দি ভালদৰে লৰাই অলপ সিজিব দিম। প্ৰায় 6-7 মিনিটমানৰ পাছতহে এয়া দেখিছেনে মিছা মাছটো অকণমান কালাৰটো চেঞ্জ হৈছে আৰু এতিয়া ফেন ওলাইছে। ইমানতে মই ৰাখি দিম, বহুত বেছি সিজিবও দিব নালাগে, বহুত বেছি টান হৈ গ'লেও বেয়া হয়। মালাই কাৰী বনাবৰ কাৰণে আমাক প্ৰয়োজনীয় বস্তু এইকেইটাই, একেবাৰে সহজ আৰু সাধাৰণ। এয়া লৈছোঁ 2টা পিঁয়াজ সৰু সৰুকৈ কাটি আৰু লগতে 2টা জলকীয়া, 2টামান নহৰু আৰু আদা 2ডোখৰমানো লৈছোঁ। এইখিনি মই এটা ভালদৰে পেষ্ট বনাব লাগিব আৰু বিলাহী 2টাও কাটি লৈছোঁ, 2খন তেজপাতো লৈছোঁ আৰু 1 কাপ গাখীৰ লৈছোঁ। এইখিনি মই গৰম কৰি লোৱা গাখীৰ আৰু লগতে সৰখিনিও লৈ লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে গাখীৰৰ পৰিমাণটো বঢ়াই ল'বও পাৰে। এয়া এতিয়া কেৰাহীখন গৰম হ'লে মই দি দিম এতিয়া মিঠাতেল। বহুত বেছিও তেল নিদিওঁ, মই তেল দি দিলোঁ আৰু অকণমান গৰম হোৱালৈ বাট চাম, তাৰপাছতে দি দিম পিঁয়াজখিনি। এতিয়া তেল গৰম হৈ গ'ল, ইয়াতে মই দি দিম অলপ টাইম ভাজিলে অকণমান দি ভাজি বাকী দি দিম। কেঁচা জলকীয়া দি দিছোঁ আৰু এতিয়া এখন পিঁয়াজ ৰঙচুৱা হ'লে এতিয়া দি দিম বাকী বস্তুবোৰ। এতিয়া দিছোঁ এইখিনি আদা ৰচুন মই দিছিলোঁ। অকণমান দি ইয়াত দিছোঁ হালধি, অকণমান মছলা দি দিছোঁ, অকণমান ৰেচিপি আৰু জিৰা পাউডাৰ। আপোনালোকে ইচ্ছা কৰিলে আৰু কিবা কিবি মছলা দিব বিচাৰিছে। এতিয়া প্ৰায় আদা আৰু নহৰুখিনি কেঁচা ভাৱটো গৈছে, অকণমান লাগি ধৰিছে। এতিয়া মই দি দিম মিক্সিত দিয়া এতিয়া দি দিম নিমখ, এতিয়া অকণমান চেনি দি দিছোঁ। চেনি দিলে মানে কালাৰটো বহুত ধুনীয়া হ'ব। আৰু সকলোৱে বনোৱা পদ্ধতিবোৰ বেলেগ বেলেগ, আপোনালোকে চাগে আগতে বনাই খাইছে আৰু এতিয়া দেখিছেনে হৈ গ'ল আৰু আমাৰ ইয়াতে এতিয়া মই মেইন বস্তু আমাৰ মালাই কাৰীৰ কাৰণে গাখীৰখিনি দি দিম। মই পূৰা 1 কাপে দিছোঁ, অকণমান পানী দি দিম। এনেকৈয়ে উতলি থাকোঁতেই দি দিম মই ভাজি থোৱা মাছখিনি আৰু আপোনালোকে ইচ্ছা কৰিলে আকৌ এবাৰ ভাজিও ল'ব পাৰে। মই কিন্তু অলপ আগতে ভজাৰ কাৰণে এনেকৈয়ে দি দিছোঁ আৰু বহুত বেছি পানী নাই দিয়া গাখীৰখিনি, যিহেতু আমি অকণমান ডাঠ হ'লে ভাল লাগে মালাই কাৰী আৰু মানুহো কম, সেইকাৰণে ইমান আৰু অকণমান দেৰি হ'লে হৈ যাব। আমাৰ সকলোখিনি হৈয়ে গৈছে আৰু এতিয়া একেবাৰে শেষত মই অকণমান ধনিয়া কাটি লৈছোঁ আৰু এতিয়া যিহেতু ধনিয়াৰ ছিজন, আমাৰ আজিৰ মালাই কাৰী ৰেডি হৈ গ'ল। এতিয়া মই ধনিয়াখিনি দিয়াৰ পাছতে গেছটো অফ কৰি দিম। এয়া আজি আমাৰ মিছা মাছৰ মালাই কাৰী ৰেডি হৈ গ'ল। চাওকচোন কি ধুনীয়া লাগিছে আৰু খুব ধুনীয়া এটা সুগন্ধ, খাবলৈও বহুত বেছি সোৱাদ হয়। আপোনালোকে যদি নাই বনোৱা এনেকৈ এবাৰ বনাই খাই চাব। আৰু সকলোৱে বনোৱাৰ পদ্ধতিবিলাক বেলেগ বেলেগ, ৰন্ধা বঢ়ানো সকলোৱে জানেই হয় নহয় জানো। আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াত বেলেগ ধৰণৰ মছলাও ব্যৱহাৰ কৰিব পাৰে। মই বহুত বেছি মছলা ব্যৱহাৰ কৰা নাই, অকল জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু আপোনালোকে ৰংগুড়া কালাৰটো আহিবৰ কাৰণে ৰংগুড়াও ব্যৱহাৰ কৰিব পাৰে। মই কিন্তু ৰংগুড়া ব্যৱহাৰ নাই কৰা, অকল হালধিতে ইমান ধুনীয়া এটা কালাৰ আহিছে
আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মোৰ সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিব। আৰু আজি ভিডিঅ'টোৰ পৰা মই এনেকৈ বিদায় ল'ব বিচাৰিছোঁ। পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে।